সোনকালে ৰেডি হৈ লওঁ, নহ'লে এওঁ আহি মোক গালিয়ে দিবহি এতিয়া। যেন তেন এযোৰ পিন্ধি লওঁ। বোলো হৈছেনে আপোনাৰ কানি কাপোৰ পিন্ধি? হা আপুনি এযোৰহে কাপোৰ পিন্ধিলে যে, হা? আৰু কানি কাপোৰ নাই আপোনাৰ? একেযোৰ কাপোৰকে যে সদায় পিন্ধি পিন্ধি থাকে। বিয়াখনলৈ যাব, এইযোৰ কাপোৰ পিন্ধি গ'লে কেনেকৈ হ'ব? তাত অত মানুহ থাকিব বিয়া ঘৰ বুলি। সেই মাহীহঁতৰ জোঁৱাইকবোৰ নাহিব, কিমান ধুনীয়া ধুনীয়াকৈ পিন্ধি আহিব সিহঁতে। আপুনি এযোৰ কাপোৰ পিন্ধি গ'লে মই লাজ নাপাম? মান সন্মান বোলা বস্তুটো আপুনি কি বুজি পায় নে নাপায়? হে অলপতো চিন্তা কৰি চাব লাগে। অ'ৰা, এইযোৰ কি চোলা কাপোৰ নহয় নেকি? হে, বিয়া ঘৰত কি মোক চাবলৈহে মানুহ ৰখি আছে নেকি? এওঁৰ কথা শুনা গোটেই, মোক চাবলৈহে যেন বিয়াখন পাতিছে। হে, হ'ব দিয়া। হ'ব নহয়, বুজিছে? ভাল কাপোৰ পিন্ধক। বিয়াত আলহী দুলহী বহুত, মাহী জোঁৱাইকেইটা নাহিব নেকি? সিহঁতৰ আগত কি আপুনি ভুচুং পহু ওলাবগৈ নেকি? হে, সিহঁত দেখা নাই গাড়ীয়ে ঘূৰাই কেনেকৈ আহিব? আপুনি এনেকৈ গ'লে মই কিবা লাজ নাপাম নেকি? হে, আৰু এটা কথা নহয়, আপুনি বিয়া নকৰাওঁতে দেখোন বৰ টাইচুট মৰাটো আছিলে। এতিয়া কি হ'ল আপোনাৰ? হে, এতিয়া যেন আপুনি সেই নাতিপুতি দেখা 60 বছৰীয়া বুঢ়াটোৰ নিচিনা হ'ল। হে, তেতিয়া একদম কি চাবা, ঘড়ী চশমা মাৰি বাইক লৈ গোটেইটো হিৰ'। গাভৰু ছোৱালীক দেখাব লাগে যে, তাইক কি চাবা? এতিয়া মোৰ লগত যাব যে কানি কাপোৰ পিন্ধিবলৈ মনেই নোযোৱা হ'ল। অ'ৰা, তোমাৰ বকলা মেলিবলৈ হ'লনে? কিবা এটা চেলু পাবহে লাগে। তুমি একেবাৰে মানে মহাভাৰতখন মেলিবলৈ ধৰা ন? হে, ইচ, বিয়াখন যেন মোৰ কাৰণেহে পাতিছে, চবেই মোক চাবলৈহে যেন ৰৈ আছে। হ'ব দিয়া। হ'ব দিয়া নহয়, কাপোৰযোৰ সলাওক আৰু ভাল কাপোৰ এযোৰ পিন্ধি লওক, বুজিছে? এই মানুহজনীৰ পৰা শান্তি নাই আৰু, কাপোৰযোৰ সলাই লোৱাই ভাল হ'ব নেকি?